কোকৰাঝাৰ জিলা UPPLৰ সভাপতি বিদ্যাধৰ ব্ৰহ্ম চৌধুৰী ডাঙৰীয়া, এই সভাত উপস্থিত হোৱা আমাৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাৱগৰা ব্ৰহ্ম ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ EM উকিল মুছাহাৰী ডাঙৰীয়া, MCLA উইলছন হাজদা ডাঙৰীয়া, MCLA মাধৱ চেত্ৰী ডাঙৰীয়া, আমাৰ দলৰ সম্পাদক মাউচি ব্ৰহ্ম হাজোৱাৰী ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ ওমেন সেলৰ সভাপতি বীণা গয়াৰী বাইদেউ, আমাৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি প্ৰতিভা ব্ৰহ্ম বাইদেউ, ইয়াত উপস্থিত আমাৰ প্ৰাক্তন MLA নাথুৰাম বড়ো ডাঙৰীয়া, আজি আমাৰ দলত যোগদান কৰা প্ৰাক্তন MLA পৰমেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া, ইয়াত উপস্থিত এটা সময়ত আমাৰ জনগোষ্ঠীৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰা এজন সংগ্ৰামী নেতা আৰু আজিৰ আমাৰ UPPLত যোগদান কৰা ৰাইকোচ ব্ৰহ্ম ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ দলৰ বিভিন্ন কৰ্মকৰ্তা বিষয়ববীয়াসকল আৰু আজি আমাৰ দলত যোগদান কৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক আৰু BTR চুক্তিৰ এজন স্বাক্ষৰকাৰী লৰেন্স ইছলাৰী ডাঙৰীয়া, আমাৰ দলত আজি যোগদান কৰা বিভিন্ন দল সংগঠনৰ পৰা অহা সন্মানীয় ব্যক্তিসকল, মোৰ বন্ধুসকল আৰু মোৰ শ্ৰদ্ধা ৰাইজ, চিবিনাং ৰাইজৰ ৰাজা বিধানমন। প্ৰথমতে মই আজি উপস্থিত হোৱা সকলো ৰাইজলৈ ধন্যবাদ জনাইছোঁ কি আজি আপোনালোকে ইমানখিনি কম সময়তে ইমানখিনি মানুহ ইয়াতে উপস্থিত হৈ আমাৰ এই জইনিং কাৰ্যসূচী সফল কৰাৰ লগতে আজি লৰেন্স ইছলাৰী ডাঙৰীয়া UPPLত যোগদান কৰি এটা ৰাজনৈতিক পৰিৱৰ্তন কৰা নতুন সংগ্ৰামত যি এটা পাতনি মেলিছে, ইয়াৰ লগতে আমাৰ বহুখিনি আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা, সামাজিক নেতা, বিভিন্ন দল সংগঠন আৰু বিভিন্ন কামৰ লগত জড়িত হোৱা আমাৰ ব্যক্তিসকলে ইয়াত যোগদান কৰা এই কাৰ্যসূচীত মই সকলো আদৰণি জনাইছোঁ আৰু আদৰি লৈছোঁ। আজি UPPL দলৰ কাৰণে এটা ঐতিহাসিক দিন আৰু সেই আজিৰ দিনত প্ৰায় 2000 মানুহ আমাৰ কোকৰাঝাৰ ইষ্ট যিটো সমষ্টি আছে এই দেবাৰগাঁৱৰ গাঁঠি কাষত যি এটা খেলপথাৰ আছে, ইয়াত হাজাৰ হাজাৰ আহি যোগদান কৰিছে। এইটো UPPLৰ কাৰণে এটা ঐতিহাসিক দিন। আজি আমাৰ দলত মাল্টি ভিটামিন আহিছে। ভিটামিনটো এটা এটা খাই মানুহবিলাকে A ভিটামিন, B ভিটামিন, কিন্তু আমাৰ দলত এতিয়া মাল্টি ভিটামিন আহিছে। মাল্টি ভিটামিন খোৱা মানে মানুহৰ সব বেমাৰ শেষ হৈ যাব, এটা নহয় সব বেমাৰ শেষ হৈ যাব। গতিকে UPPLৰ তাত মাল্টি ভিটামিন আহি গ'ল আৰু আমাৰ তাত কোনো বেমাৰ থাকিব নোৱাৰে। এতিয়া UPPL আৰু শক্তিশালী হৈ গ'ল। বহুত সময়ত চিন্তা কৰা গৈছিলে কি BTCত কোনে পৰিৱৰ্তন আনিব, কেতিয়া পৰিৱৰ্তন আহিব। দীৰ্ঘদিন ধৰি বন্দুক বাৰুদ মাৰা মাৰি হিংসা বিভিন্ন অপ্ৰেছ মানুহবিলাকক দমন কৰা ঠগ প্ৰবঞ্চনা নীতিৰে এই BTC চলাই আছিলে যোৱা 17 বছৰত। আৰু মানুহবিলাকক সদায় দাবী ধমকি ভয় খোৱাৰ বাহিৰে মৰম স্নেহ বিশ্বাস সন্মানৰ কথা ইয়াত নাছিলে। আৰু আজি নতুন চৰকাৰ অহাৰ পিছত ইয়াত অস্ত্ৰৰ যিটো জনজননী এইটো লাহে লাহে শেষ হৈ গৈছে। আপোনালোকে দেখিবলৈ পাইছে ডাঙৰ ডাঙৰ অস্ত্ৰ উদ্ধাৰ হৈছে। সেই অস্ত্ৰবিলাক কিয় লুকাই থৈ দিছিলে? আজি ইয়াত শান্তি আহি গ'ল। 7 জানুৱাৰীত চুক্তি হোৱাৰ পিছত এই আমাৰ অঞ্চলত যিমানখিনি সশস্ত্ৰ আছিলে মূল খুঁটিত আহি গ'ল। আৰু ইয়াত অস্ত্ৰৰ কি প্ৰয়োজন আছে? আমাৰ তাত আৰ্মি আছে দেশ ৰক্ষাৰ কাৰণে, পুলিচ আছে আমাৰ সমাজক ৰক্ষা কৰাৰ কাৰণে, আমাৰ সামাজিক সংগঠনবিলাক আছে আমাৰ ৰীতি নীতি সংস্কৃতি ৰক্ষণাবেক্ষণৰ কাৰণে, আমাৰ ধৰ্মীয় অনুষ্ঠান আছে আমাৰ ধৰ্ম অনুষ্ঠানবিলাক ৰক্ষা কৰাৰ কাৰণে। আৰু কিহৰ আমাক বন্দুক লাগে? সেই বন্দুকটো লৈ পেলাই ইয়াত ৰাজনৈতিক এটা যিটো মানে দমন নীতি চলাব বিচাৰিছিলে, এইটো আমি কেতিয়াও হ'বলৈ নিদিওঁ। এই কাৰণে ভাৰতৰ গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি সকলোকে আমি দাবী জনাইছোঁ যে আমাৰ অঞ্চলত কোনো বেআইনী অস্ত্ৰ থাকিব নোৱাৰিব। ইয়াত সম্পূৰ্ণভাৱে ৰাইজে নিৰাপত্তা পাব লাগিব, শান্তি পাব লাগিব। এজন ব্যক্তিয়ে যাতে নিৰাপত্তা লৈ পেলাই জীয়াই থাকিব পাৰে, ভালকে বিজনেছ কৰিব পাৰে, ভালকে খেতি কৰিব পাৰে, ভালকে পঢ়া লিখা কৰিব পাৰে,
ভালকে ক্ষমা সমাজ সেৱা কৰিব পাৰে, ভালকৈ ৰাজনীতি কৰিব পাৰে, গণতান্ত্ৰিক এটা প্ৰক্ৰিয়াৰ মাজেৰে এই পৰিৱেশ পৰিস্থিতি আমাৰ ইয়াত ৰাখিব লাগিব। যোৱাকালি মই দেখিবলৈ পাইছো বড়োমাত এটা মিটিং কৰিছে আৰু সেই মিটিঙত প্ৰাক্তন শিৱ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মোৰ কথা কৈছে, প্ৰমোদ বড়ো একো কৰিব নোৱাৰে, মানুহক কমলা খুৱাব পাৰে বুলি। কমলা খোৱালি একো নাই, মইতো লাঠি খুৱাব বিচৰা নাই, গুলি খুৱাব বিচৰা নাই, মোৰ হাতত লাঠিও নাই, গুলিও নাই, পইচাও নাই। গতিকে কমলা খোৱাটো বেয়া কথা নহয়। আপুনি যে 17 বছৰ কমলাও নোখোৱালে ৰাইজক, এইটোৱে ডাঙৰ কথা। আজি তেখেতসকলৰ যিটো চিন্তাধাৰা, সিদিনা মই চন্দন ব্ৰহ্মৰ ভাষণ দেখিলো, আধা ঘণ্টা ভাষণ দিছে। এই আধা ঘণ্টা ভাষণত মাত্ৰ UPPLৰে কথা কৈছে। UPPL কথা দি আৰম্ভ, UPPL লিখে। কিমান মানুহ আছে থাকিবলৈ ঘৰ নাই, PMOৰ ঘৰ নাপালে, ৰেচন কাৰ্ড নাপালে, মাটিৰ পাট্টা নাপালে, বিভিন্ন সমস্যা আছে, এইবিলাক সমাধান কৰিব লাগে। ইয়াৰ কাৰণে কোনো আঁচনি নাই, ইয়াৰ কাৰণে কোনো চিন্তা নাই। অকল UPPLকে কৈ পেলাই, যি UPPL আজি চৰকাৰী হিচাপে চালে, এই মহিলা এটা কেঁচুৱা চৰকাৰত চালে, তেখেতসকলে 17 বছৰৰ জৱান আছিলে, একো কৰিব নোৱাৰিলে। এই 17 বছৰৰ জৱান এজনে এই মহিলা কেঁচুৱাক মানে গালি পাৰিছে, মানে সেই চৰকাৰখনক আজি তেখেতসকলে টাৰ্গেট কৰি লৈছে। আমাৰ ক'বলগীয়া নাই, আমি যি কাম কৰিবলৈ আহিছো কৰিমে। আজি চৰকাৰ গঠন কৰাৰ পিছত এই মাহৰ ভিতৰত মাটি পাট্টা দিয়া আৰম্ভ কৰিছো আৰু 11,000 মাটিৰ পাট্টা দিয়া হ'ব। ইয়াত কোনো শব্দ নহয়। আমাৰ মা দেউতা, আমাৰ কিমান গৰীব মানুহবিলাকে মাটি পাট্টা নোহোৱাৰ কাৰণে গভৰ্ণমেণ্টৰ লোন নাপায়, কোনো সুবিধা নাপায়, কোনো চৰকাৰী আঁচনি নাপায়, কিমান কষ্ট হৈছে। সেই মানুহবিলাকক আজি নিৰাপত্তা দিব লাগিব, ৰক্ষণাবেক্ষণ দিব লাগিব। সেইকাৰণে সিদিনা আলোচনা কৰি আমি ঠিক কৰিছো, আমি ব্লকত ইতিমধ্যে দায়িত্ব দিছো, প্ৰথমবাৰৰ কাৰণে যিমানখিনি ঘৰ আছে যোনে এতিয়াও প্লাষ্টিকৰ তলত থাকিব লাগে, তেনেকুৱা আমাক হিচাপ কৰি ওলাই দিয়ক আৰু তেখেতসকলক আমি টিং বিলাই দিয়া হ'ব। আৰু সেই টিং বিলাই দিয়াবিলাক, টিঙৰ ঘৰবিলাক, টিংটো আনি পেলাই কোনোবা BPFৰ নিচিনা VCDC চেয়াৰমেনৰ ঘৰত ৰখা নহ'ব। এই টিংবিলাক আনি ব্লক অফিচত ৰাখিব লাগিব। আমি চিধা কথা কৈছো, তাৰ পৰা ভাগাই দিব লাগিব, কাৰো ঘৰত দিব নোৱাৰে। PMOৰ ঘৰ পাব লাগে। কিছুমান ব্লকত 200, 150, 50টা এনেকৈ চেংচন হৈ আছে, ইয়াতকে বেছি নাই। সেইকাৰণে কেন্দ্ৰ চৰকাৰৰ আলোচনা কৰি 1,20,000 ঘৰ ইতিমধ্যে চেংচন হোৱাৰ প্ৰচেছত গৈ আছে। এবাৰতে 1,20,000 ঘৰ। আমি নিৰ্বাচনত কৈছিলো আমাৰ ফাৰ্ম মেচিনাৰী বেংক কৰিম। আমাৰ যুৱকসকলে খেতি পথাৰলৈ নাযায়, চুট বুট পিন্ধি থাকে, খেতি পথাৰলৈ নাযায়। আমাৰ দেউতাসকলে, বয়সস্থ মানুহবিলাকে খেতি কৰে। আজি খেতিলৈ কোনো মন নিদিয়ে, কিন্তু যুৱকসকলে কি কৰিব? MA BA পাছ কৰি আছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰি আছে, কি কৰিব? উপাৰ্জনটো লাগিব, ইনকাম माबा मोनसेथ' खामायना जानांगोन। दिनै ইন্ডাষ্ট্রি गैया, ইয়াত ইন্ডাষ্ট্রি নাই। গভৰ্ণমেণ্টৰ চাকৰি অলপহে ওলাব, বেছি চাকৰি নোলায়। আমি চাই আছো কি চাকৰি ওলাব পাৰে। ভেকেন্ট পোষ্টবিলাক চব ওলাই আছো। মাষ্টৰৰ ভেকেন্ট পোষ্ট আছে, আমি এডভাৰটাইজ দিব দিছো। এডভাৰটাইজ দিয়ক, এপ্লাই কৰক, টেট পাতক, চব চাকৰি দি দিয়ক। বিনামূলীয়া 1 টকাও ল'ব নোৱাৰে, কিন্তু কোনোবা পইচা টকা ল'লে কিন্তু ছাছপেণ্ড হ'ব চাকৰি নামত। স্পষ্ট কথা কৈ দিছো। এতিয়া সেইকাৰণে আমি নিৰ্বাচনৰ সময়ত কৈছিলো যে প্ৰত্যেকটো VCDC ফাৰ্ম মেচিনাৰী বেংক হ'ব লাগিব। খেতি কৰা সঁজুলিবিলাক আহিব লাগিব। এইবাৰ গভৰ্ণমেণ্টৰ টকা নাই। 2,300 টকা ধাৰ বজা দি গৈছে আমাক এই চৰকাৰটো। 2,300 কোটি টকা ধাৰ। তথাপিতো আমি যি পইচা আহিছো প্ৰপাৰলি ইউটিলাইজ কৰিব লাগে বুলি প্ৰায় আমি ঠিক কৰিছো। আৰু 33টা যিটো ব্লক আছে আমাৰ ব্লক ডেভেলপমেণ্ট অফিচ, এইবাৰ 33টা ব্লক ডেভেলপমেণ্ট অফিচত আমি ট্ৰেক্টৰ, ধান কাটা মেচিন আৰু ধান ৰোৱা মেচিন এইখিনি ইতিমধ্যে ঠিক কৰিলো। প্ৰত্যেক 33টা ডেভেলপমেণ্ট ব্লকত দিয়া হ'ব ফ্ৰীলি। रायजो खेती करिब पारिब रायजोफ्रा आबाद मावनो हागोन 33 डेभेलपमेन्ट ब्लकआव जोङो जेसेबां दङ ट्रेक्टर गंथाम फ्री माइ हानाय मेसिन माइ गायनाय मेसिन एबार जोङो लाबोनानै होफैनो नागिरदों बेखौ थिक खालामनाय जाबाय आरो मार्च दाननि उनावनो 420 VCDC दङ जोंहा बे 420 VCDC आव मोनफ्रोमबो VCDC आव
फार्म मेशिनारि बेंका थागोन बेवहाय ट्रेक्टर थागोन माइ हाग्रा थागोन माइ गायग्रा थागोन जोंनि आबादारिफ्रा जेबो सिन्था खालामनाय नङा नांनाय नङा फैगौ बोसोरनिफ्राय मानोना सोरहाबा 2 बिघा 3 बिघा हा दङ ट्रेक्टरखौ फ्रिलि लांनानै थाव सोनानै सालायगोन माइ गायनाया खोथियाखौल' प्लास्टिकआव फोनांगौ नियम दङ बेखौ फोरोंना होगोन एग्रिकालचार डिपार्टमेन्टआ खोथियाखौ फोगोन 1 घन्टायावनो 15-20 बिघा 25 बिघा गायनानै होगोन रायजो राजाफ्रा जेबो सिन्था गैया खालि उनाव माइखौ नायनांगोन दै होनांगोन हाना जानांगोन जायफ्रा दिनै सानो बिगाब्रैल' हा दङ बिगाबाल' हा दङ हाजिराबो मावनांगोन आबादबो मावनांगोन मोसौबो गैया ट्रेक्टरबो गैया ओंखायनो गरिबनिफ्राय गरिब जालांगोन फैगौ बोसोरनिफ्राय जेबो सिन्था खालामनांगौ गैया फ्रिलि ट्रेक्टर मोनगोन थावल' सोनांगोन मास मोनसे नाङा सानबाल' सुटि ला सानबाल' ट्रेक्टरजों हालायाव हाखौ फोमोन माया गाय फ्रि जाबाय सानबानि उनाव मा मावो मानसिया मात्र सानबानिफ्राय सप्तासेल' बेस्थ' जानांगोन फोथाराव दा ओंखायनो रायजोफोर गोबां आसनि दङ जोंनि आइजोफोरनि थाखाय मोजां मोजां आसनि दाउ अमा फिसिनाय जोङो दाखालि बावै पाइलट प्रजेक्ट हिसाबै 200टा अमा फिसिनाय सेल्फ हेल्प ग्रुपनि थाखाय जों अलरेडि पलिसि लाबाय आरो बेजों लोगोसे हेचेरी माছৰ পোনা উৎপাদন কৰা 100টা সেন্টার আমি ডেভেলপ কৰিব বিচাৰিছো মাছৰ পোনা উৎপাদন কৰা ইয়াৰ লগতে ফিড মিল যেটো নেকি আমাৰ বিভিন্ন পশুবিলাক খায় মুৰ্গীয়ে খায় মাছে খায় এই ফিড যেটো আধাৰ আছে ইয়াৰ ইন্ডাষ্ট্ৰি আমি ইয়াত বহাব বিচাৰিছো ডিজিটেল বডলেণ্ড আৰম্ভ কৰিছো ডিজিটেল বডলেণ্ডত লাহে লাহে কৈ 3-4 মাহ পিছত আপোনালোকে আৰু অফিচত আহিব নালাগিব তাতে ভিসিডিসি অফিসৰ পৰা ব্লক অফিসৰ পৰা এপ্লিকেশন বিলাক দিব পাৰে যাহতে আৰু ইয়াৰ লগতে গাঁওবুঢ়া আশা কৰ্মীৰ পৰা দিব পাৰে ইয়াৰ কাৰণে এন্ড্ৰইড মোবাইল ডিপ্লয় তাৰে পৰা ইয়াত মানে আপোনালোকে এটা টোল ফ্ৰী নাম্বাৰত মেছেজ দিব পাৰাকে কিছুমান ব্যৱস্থা আমি কৰি আছো সম্পূৰ্ণভাৱে ৰাইজে সাৰ্ভিসটো পাব লাগিব ৰাইজে সাৰ্ভিসটো মনাংগন এসেবাं কষ্ট খালামनानै मानसि थैनानै सेक्रिफाइस खालामनानै दिनै बिटिआर मोनदों बे बिटिआर रायजोनि थाखाय लाब जानांगोन ইমান কষ্ট কৰি এই বিটিআৰটো পাইছে এই বিটিআৰৰ ৰাইজৰ কাৰণে লাভ হ'ব লাগিব আজি বিটিআৰ চুক্তি ৰূপায়ণ হ'বলৈ গৈ আছে বিভিন্ন অলৰেডি ক্লোজ ৰূপায়ণ হ'ল আৰু যোৱাকালি মই শুনিছো কেবিনেট এতিয়ালৈকে দেখা নাই মোক খবৰ দিছে যে কেবিনেটত অলৰেডি পাছ হ'ল আমাৰ কোকৰাঝাৰত এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ স্থাপন কৰা হ'ব এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ যেটো নেকি অসমত আছে ইয়াৰ পিছত বড়োলেণ্ড সিভিল সাৰ্ভিস আৰম্ভ হ'ব बड'लेण्ड सिभिल सार्भिस आरम्भ जासिगोन दा बिथांमोना दिनै बुंदों सुक्तिया मोजां नङा सुक्तिया मोजां नङा सुक्तिया मोजां नङा डिसिया जोंनि आखायाव फैबायानो दिनै डिसि साब्रैया जोंनि जाना खामानि मावगासिनो दङ एसपिया जोंनि बायदियै थांलाय फैलाय खालामनांसिगोन बे जोंनि गोहोआव फैबाय बाकिखिनि जि डिपार्टमेन्ट दङ 17 বছৰত ব্লক অফিসটো আধা আধা হৈ আছে কাটি আনিব পৰা নাই সাৰ্কেল অফিস আধা আধা কৰি আছে যোৱাকালি আমি গভৰ্ণৰৰ লগত আলোচনা কৰিছো এইবিলাক সব রিঅর্গানাইজ কৰিব লাগে আৰু ইটো ঠিক কৰি দিব লাগে তাকি আমাৰ ডেভেলপমেন্ট প্ৰসেসটো আগবাঢ়ি যায় কিন্তু সদা ৰাইজ ইয়াত ভাল নেতৃত্ব থাকিব লাগিব ভাল চিন্তাৰ মানুহ থাকিব লাগিব যদি মদ ভাং জুৱা দাবী ধমকি বন্দুক বাৰুদে সরকার চলাব বিচাৰিলে আমাৰ অঞ্চলৰ ৰাইজে কেতিয়াও উন্নতি হ'ব নোৱাৰিব আজি সবে মিলি যাব লাগিব আজি তেখেতসকলে কি কৰিছে আজি মেলে মিটিঙে কৈ আছে কি ইউপিপিএল বিজেপিৰ তলত গুচি গ'ল চিপ ইয়াতে প্ৰমোদ বড়ো নহয় হিমন্ত বিশ্ব শৰ্মা হে চিপ আগতে কোন চিপ আছিলে হাগ্ৰামা মহিলাৰী আছিল না কোনবা বেলেগ আছিল কংগ্ৰেছ চৰকাৰৰ দিনত তৰুণ গগৈ চিপ আছিল নেকি ইয়াত বিজেপি চৰকাৰৰ দিনত ইয়াতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চিপ হৈ আছিল নেকি যোৱা 5 বছৰত এইবিলাক নাটকবাজি এনেকা কথাবিলাক কৈ লাভ নাই এতিয়া কোনো প্ৰমোদ বড়ো চিপ নহয় বিটিআৰৰ 35 লাখ মানুহে চিপ হৈ এতিয়া চৰকাৰ চলাব ইয়াত কাৰো মানে চিট নাই কোনো মানে ইয়াত নাই ইয়াতে ৰাইজৰ চৰকাৰ চলি আছে ইয়াতে ইয়াত কাৰো দাদাগিৰি নচলিব ইয়াতে তো সেই কাৰণে ৰাইজ আমি গোটেই ষ্ট্ৰীম লাইন কৰি আছো লাহে লাহে যি অফিচাৰে ভাল কাম কৰিব ই বিটিআৰত থাকিব পাৰিব যি অফিচাৰে ভাল কাম নকৰিব ই বিটিআৰ এৰি যাব লাগিব স্কুলত আমি সংস্কাৰ আনিব বিচাৰিছো স্কুলৰ টাইমিং আমি লাহে লাহে চেঞ্জ কৰিবলৈ গৈ আছো বড়োলেণ্ড এডুকেশ্যন পলিচি আমি বনাবলৈ গৈ আছো ইয়াত আমূল পৰিৱৰ্তন আনিব লাগিব প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী গুণগত শিক্ষা পাব লাগিব এই কাৰণে এই মাহৰ পৰাই 3টা ফেছৰ কেৰিয়াৰ সাৰ্ভে কৰা হ'ব স্পৰ্টছৰ কাৰণে আঁচনি ঠিক কৰিছো কালচাৰৰ কাৰণে কৰিছো প্ৰত্যেকটো ডিপাৰ্টমেণ্টে যাতে এক্টিভ হৈ কাম কৰিব পাৰে ইয়াৰ কাৰণে আঁচনি তৈয়াৰ কৰিছো তো এই কাৰণে ৰাইজ মই দীঘলীয়া কথা ক'ব বিচৰা নাই
আজি আমাৰ মাজত বহুখিনি শক্তিশালী যুৱ নেতা আছে আদিবাসী সকলৰ পৰা আজি উইলছন হাজৰা ডাঙৰীয়া শক্তিশালী লিখা পঢ়া এজন যুৱ নেতা আমাৰ দলত যোৱা বছৰ আহিছে আৰু আজি MCLA হয় পুৰা ৰাইজৰ কাৰণে কামত নামি গৈছে গোৰ্খা সকলৰ পৰা মাধৱ চেত্ৰী ডাঙৰীয়া আছে মাইনৰিটিৰ পৰা আমাৰ হিচাপ নাই মইনুল আলী ডাঙৰীয়া আছে বিভিন্ন লিডাৰ বিলাক আছে বঙালী সকলৰ পৰা আমাৰ বহুত লিডাৰ আছে সৌখিদিনা আগতে ইএম হৈ আহা ৰবীন বালা বিশ্বাস আমাৰ দলত যোগদান কৰিছে তেখেতে দিনাই নিশা মোক কৈ আছে উন্নয়নৰ কাম কৰিব লাগে আমাক কাম দিয়ক আমি সবে মিলি এটা পৰিৱৰ্তন আনিব লাগিব গতিকে আজিৰ বিটিআৰত বড়ো অসমীয়া বঙালী বুলি নাই বড়ো অনা বড়ো বুলি নাই ইয়াৰ 35 লাখ জনসাধাৰণ এটা পৰিয়াল আৰু সবকলৈ আমি আগবাঢ়িম যিয়ে হিংসা কৰিব যিয়ে বিয়া কাম কৰিব যিয়ে মানে মানুহৰ প্ৰতি ঘৃণা সৃষ্টি কৰিব এই মানুহবিলাকক কিন্তু ইয়াতে স্থান দিয়া নহব শান্তি সম্প্ৰীতিৰে সকলো জনগোষ্ঠী আগবাঢ়ি যাব যি অলপ টকা আছিলে প্ৰত্যেকটো জনগোষ্ঠীক 30 লাখ 40 লাখ 50 লাখ কৈ আমি ভাগাই দিছো সবে বিচাৰিছে ইয়াতে গোৰ্খা ভৱন হ'ব লাগে গোৰ্খা ভৱন হ'ব আদিবাসী ভৱন হ'ব লাগে আদিবাসী ভৱন হ'ব ABMC অফিস লাগে ABMC হ'ব যিমান যি আছে টকা পইচা আমি ভাগাই দিছো যে সবে যাতে সমানে গ্ৰ হ'ব পাৰে ইকুৱেল ৰাইট আৰু ষ্টেটাছ লাভ পাৰে কিছুমান প্ৰপগেণ্ডা চলে সেইদিনা হাইকোৰ্টৰ এটা অৰ্ডাৰ ওলাল লেণ্ড ভূমি ইয়াতে কি হ'ব ইলেকশ্যন হ'ব কিবা হ'ব মই স্পষ্ট কৰি দিছো ইয়াতে মাটি দিব লাগিলে বিটিআৰ চৰকাৰে দিব আৰু কাকবা খেলিব লাগিলে বিটিআৰ চৰকাৰে খেলিব লাগিব আৰু বৰ্তমানৰ বিটিআৰৰ যিটো চৰকাৰ আছে এই মানুহক খেদাৰ কাৰণে হিংসা কৰাৰ কাৰণে মাৰা কাটা কাৰণে নহয় মানুহক সুবিধা দিবৰ কাৰণে সুযোগ দিবৰ কাৰণে নিৰাপত্তা দিবৰ কাৰণে শান্তি দিবৰ কাৰণে চৰকাৰ চলি আছে গতিকে ইয়াতে কোনো ভয় নকৰিব যিসকলে জেনুইন সিটিজেন যিসকলৰ অধিকাৰ আছে সেই সকলে নিজৰ অধিকাৰ পাবলৈ সক্ষম হ'ব মই দীঘলীয়া বক্তব্য নাৰাখো আৰু বহুত জয়নিং প্ৰগ্ৰাম আছে আজি আমাৰ এটা সফল এটা এই কাৰ্যসূচী হল আৰু দেবাৰগাঁও সমষ্টিত এতিয়া কোনো ৰাইজে BPF-ত থাকিব বিচৰা নাই এইটো এটা ডাঙৰ কথা যোগদান কৰি আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 50 কোটি না 100 কোটি খৰচ কৰি এইবাৰ ইলেকশ্যনত গলে জিকিলে কিন্তু নেক্সট ইলেকশ্যনত কোনো হাগ্ৰামা প্ৰবীণৰ কোটি টকা ইয়াতে কাম নিদিব কাৰণ ৰাইজে নিজৰ আত্মা সন্মান লৈ জীয়াই থাকিব বিচাৰিছে অকল টকাৰ ভয় এইটো নহয় আত্মা সন্মান লৈ জীয়াই থাকিব বিচাৰিছে दा रायजोफोर आं गोलाव बाथ्रा बुंनो सानाखिसै गोबां जेंना दङ आङो दाख्लै बावै हरै थांबाय गामियाव हाबैबाय सिम्बोरगावआव जोंहा माबा जादोंमोन जथुमा बेवहायनो देबारगाव समस्तियाव हाबबाय लामा गैया दाबो औवानि दालांजों बारो मानसिफ्रा धनपुरी एरिया गोबां जायगा दङ गामि बैथिंबो थांबाय आं राजबंशी एरियायाव 17 बोसोराव अन्थाइ थरसे गोग्लैयाखै बेसेबांबा दुखुनांथाव बेवहाय गोबां बर' मानसिफ्रा जोंहा गोरिब गुन्द्रा दङ बायदिसिना दाउ फानना जायो मा फानना जायो दिनै अनसुंथाइ होनांगौ 17 बोसोराव जेबो होआखै आरो दिनै जोङो आइ आफा रायजो राजानि थाखाय बबेयाव मा गरसे गरनै थाखा दोङो बेखौ नायगासिनो दङ बरनगासिनो दङ आरो आं फोसावनाय बायदियैनो बन फाननानै जाग्रा जौ फाननानै जाग्रा गोरिब गुन्द्राफोरनि थाखाय जोङो गिबियावनो खामानि मावनायखौ जागायगोन नैबे मास मोनसेयाव फाइलफोरखौ बबेयाव दङ बबेयाव गैया नायनायावनो 17 बोसोरनि फाइल ओरैबायदि दामोल उल्था फाल्था खालामनानै दोनजोबदों बेखौ सिडिल खालामनानै लादों नैबे बिसायख'थिनि उनावनो नोंथांमोना गासैबो ज'यै जोङो बिसि लेभेलाव अफिस लुयै जोंनि रांखान्थि समाजखान्थि जौगानायनि खामानिखौ जों सरकारा रायजो राजाफोरनो हगारनानै होगोन जेसेबां थाखा फैदों आइ आफा रायजो राजानो हगारना होगोन जोंनियाव बेसेबां सेल्फ हेल्प ग्रुप दङ 20,000 सेल्फ हेल्प ग्रुपखौ गासैखौबो ट्रेनिं होनो नागिरदों 420टा आमार जोंहा जे VCDC दङ बेवहाय मोननै एफपिअ बानायनो नागिरदों जोङो फार्मार प्रडिउसार अर्गेनाइजेसन आरो बे फार्मार प्रडिउसार अर्गेनाइजेसनाव आइजोफोरबो थानो हायो हौवाफोरबो थानो हायो आरो बेवहाय थोंजोङै सेन्ट्रेल गभर्नमेन्टनिफ्राय कोटि थाखा फैगोन आरो बै ओनसोलाव जौगानायनि खामानिफोरखौ गावनि जायगायावनो मावनो हागोन दामान गोनां रायजोफोर मावनो गोसो थायोबा गोबां खामानि मावनो हायो नाथाय गोसोआनो गैयाबा बबेनिफ्राय मावनो दा बेवहायसो जोंनि रायजो राजाफ्रा सोरलां बोरलां जानो गोनां जादों दिनै बिथांमोना बायदिसिना खोथा बुंना थगायलाबायो ओरै फैबा ओरै जानाय नङा लरेन्स फैबा खामानि मावनाय नङा उमुक फैबा खामानि मावनाय नङा सिगिलाबायो मानगोनां रायजोफोर 20 बोसोर जायफोरा रायजोखौ थगायबाय दिनै बिथांमोना मालायखौ आसि थुनायनि खुनु अधिकार गैया आरो दिनै लरेन्स बिथाङा फैबाय देबारगाव समस्तियाव बुद्धदेब मोसाहारि
थांनाय गोबाव समनिफ्रायनो रायजोजों थानानै जायखिजाया जेंनायावनो खामानि मावबोदों जोंनि लिडारफ्रा खामानि मावबोदों बेवहाय गासैबो आरो दिनै लरेन्स फैनाय लोगो लोगोनो बे ओनसोलनि जौगानायनि खामानि आरो स्पिडआव जाबावगोन मानोना बिथाङा सासे सिगनेटरि सारा आसामनि मानसिया मिथिगौ दिल्लीयावबो बिथांखौ मिथिगौ दिनै बिथाङा फैनाय लोगो लोगोनो सारा सा ओनसोलाव खोला ओनसोल जेसेबां ओनसोल दङ जोङो खामानिखौ गोख्रोङै मावनो हागोन दा नंखायनो जोंनि जिखिनि दैदेनगिरिफोर दङ बेखौ फोथायनाय लानानै रायजो राजाफ्रा दिनै बाहागो लाफैदों बे फोथायनायखौनो लाखिनांगोन आरो इयुनाव मोनसे गोग्गो समाज दानो थाखाय जेरैबायदि नोंथांमोना सेक्रिफाइस खालामबोबाय बेखौ इयुनाव मोजां खालामनो थाखाय जोङो दावगालांनांगोन आं बेखिनिखौनो बुंनानै बयनिसिमबो खुलुमनाय सिबिनायखौ बावनानै आंनि बुंनायखौ फोजोबबाय गोजोन्थों।